Hey guys, welcome to my another video. আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ব্লগ লৈ আকৌ আহিছোঁ। যদি ভিডিঅ'বোৰ চালে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ল'ব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে সোনকালে পায়। ত' আজি আমি গৈ আছোঁ মইটিৰ পৰা। আপোনালোকে জানে চাগে মই বাহিৰত আছোঁ। চ' লকডাউন আজি নাই, লকডাউন খোলা আছে। দেওবাৰে চেণ্টাৰ আছে পুৰা লকডাউন। ভিডিঅ'টো আৰম্ভ হ'ল। मायपुर है, मायपुर का मेन टाउन। बाकी कोरोना प्रभाव इतना बेसि परिसे चागे। क्या बोला? নেনো গাড়ীখন দেখি এটা গান মনত পৰি গ'ল। ঘূৰি 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 এতিয়া গৈ আছোঁ সমুদ্ৰৰ পাৰ নেকি নি। মানুহে চাগে বৰ পায় ন, মানে বাইকত বনোৱা হয় ন। চ' বাইকত নবনালে অটত বনালে মানে এইটো মাছ হেৰি হয়। ট্ৰেফিক পইণ্ট আমি পাৰ হৈ আহিলোঁ। এতিয়া যাব লাগিব ये भी एक पेट्रोल पंप है ना। মন্দিৰ পালোহি। মন্দিৰটো বন্ধ হৈ আছে, কৰোণাৰ কাৰণে মন্দিৰ বন্ধ কৰি থৈছে। নদী পাৰটো দেখাব পাৰিম, নদী পাৰটো খোলা আছে। ব'লক তেনেহ'লে ভিডিঅ' চাওঁ। মন্দিৰটো অলপ দেখাই দিছোঁ পাঁচডোখৰ। मेरा साथ है मेरा दोस्त। हाय, वीडियो को लाइक करो, शेयर करो। हाय, मेरा नाम भरत है, उड़ीसा का। तो मोहाटीपड़ा आया केरला में, वो मंदिर दिखाने के लिए आओ। देखो मेरा पीछे तो चलो कहाँ से निकले। ये এখন বহুত ডাঙৰ নদী হয় মইটিৰ পৰা আৰু কেৰেলা হয়, ডিষ্ট্ৰিক্ট এৰ্নাকুলম। बाकी राज्य होता है केरला, डिस्ट्रिक्ट होता है एर्नाकुलम। जगह का नाम है मोहाटीपड़ा। पुलो है उधर, बड़ा बड़ा मछली है। तो क्या कर रहे हैं? वो जगह का नाम है एर्नाकुलम डिस्ट्रिक्ट में। वो केरला प्लाईवुड केरला में मोहाटीपड़ा राज्य है। मोहाटीपड़ा राज्य में वो इधर एक समुद्र है, इधर एक शिव जी का मंदिर आगे है, वो बंद है लॉकडाउन में। अभी वो नदी में बड़ा बड़ा माछ भी रुकता है। पहले हम लोग जब आता है इधर बहुत कुछ मजा करता है, पिकनिक करता है। उधर पार्क भी वो भी बंद है लॉकडाउन के लिए। अभी हम लोग शेयर वीडियो करने के लिए आया था, अभी हुआ नहीं, इसीलिए हम लोग को थोड़ा दुख है। নদী পাৰতে ইমান ধুনীয়া ঘৰ এটা বনাই থৈছে, মানে মন একদম মুগ্ধ কৰি নিলে আৰু ভাল লাগিছে। চ' এনেকুৱা এটা ঘৰ বনাবলৈ আমাৰো আশা আছে, কিন্তু আশাবোৰ আশাই হৈ গ'ল। বাকী ইয়াত গা ধুই আছে মানুহে। এইখন পানী কিন্তু নিমখীয়া পানীহে হয় দেই। এইটো হৈছে নদী পাৰ, এইখন ব্ৰিজ। পটন যাব পাৰিব।
এইটো ৰোডত যাব পাৰিব কটেন, গ'লে কটেন পাব। বাকী এখন নদী আৰু নদীৰ ওচৰতে এখন হস্পিটেল আছে, মেডিকেল। কৰোণাৰ কাৰণে বহুত বন্ধ হৈ গ'ল ন, চাওঁ কিছুমান চব ল'ব পাৰোঁ ন। সেইখন মেডিকেল বহুত ডাঙৰ মেডিকেল হয়। মেডিকেলখনৰ নাম जिसके लिए हम ब्लॉग बनाने के लिए आया था वो तो हुआ नहीं, और मंडी बंद है, तो क्या करेगा, घूमेगा फिर? हाँ, उधर जाएगा वो पार्क में। बाकी मैं 25 আগষ্টত ঘৰলৈ গৈ আছোঁ। বাকী কোৱাৰেণ্টাইনত থাকিব লাগিব নাই নালাগিব সেইটো মই নাজানো। চ' ইয়াত আছোঁ কাৰণে যদি কোনোবাই জানে মোক মেছেজ কৰি কমেণ্টত ক'বচোন কোৱাৰেণ্টাইনত থাকিব লাগিব নে নালাগে। বাকী মোৰ ভিডিঅ'বোৰ ভাল লাগিলে মানে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব লগৰবোৰলৈ।